মদতগ জয়নিং চেৰেমনি হৈছে ইয়াত চিঠাগুৰি এই ইৰাকটাও মানে কমিউনিটি হলত। তো ইয়াত UPPL-ৰ 162 আৰু BJP-ৰ 150+। টোটেল মানে 285 টোটেল। মুঠতে ক'ব নোৱাৰোঁ কি কাৰণত হৈ আছে, BJP-য়ে চৰকাৰ থকা স্বত্তেও বা UPPL-এ চৰকাৰ থকা স্বত্তেও কিয় আমাৰ দলত সোমাই আছে। মানে অহাকালি আমাৰ CWC আছে চিমলাত, বাক্সা জিলাত, তাতেও এনেকুৱা BJP আৰু UPPL-ৰ মানুহ সোমাব বুলি মই শুনি পাই আছোঁ। তো আমাৰ UPF দলৰ কাৰণে খুব মানে লাখি বুলি আমি ক'ব পাৰিম, যিহেতু বহুত UPPL-ৰ নেতা কৰ্মী আৰু BJP-ৰ নেতা কৰ্মীসকলে আজিলৈকেও আৰু যোগাযোগ কৰি আছে আমাৰ দলত সোমাবৰ কাৰণে। কথা সেইটোৱে। আৰু এনেকুৱা জইনিং চেৰেমনিৰ প্ৰগ্ৰামটো বহুত আৰু ওদালগুৰিতো আছে 2 তাৰিখত। মুঠতে হৈ আছে মানে UPPL বুলি বা চৰকাৰ চলাই থকা যিটো UPPL চৰকাৰ, ইহঁতৰ কাৰণে হৈ আছে নিশ্চয়। BJP আজি ছেটিছফাইড নহয়, নহ'লে ষ্টেটত আৰু দিল্লীত BJP চৰকাৰ আছে, তথাপিও BTC অঞ্চলত BJP কৰা কৰ্মীসকলে বহুতে UPPL-ক বেয়া পাই পেলাই আমাৰ দলত সোমাই আছে। তাৰমানে UPPL-এ ছেটিছফেকশ্যন চৰকাৰ চলাব পৰা নাই BJP-ক লৈ পেলাই। BJP-য়ে খুব মানে ভাল পোৱা নাই মুঠতে, টোটেল কথা সেইটোৱে। মই চন্দন চিনি নাপাই, মোক সুধিব নালাগে এইবিলাক মানুহ। ৰূপসী এয়াৰপৰ্ট বৰ্তমানলৈকে বন্ধ হৈ আছে, ফ্লাইট ইয়াত নাই, সেইটো আমি চৰকাৰৰ লগত আলোচনা কৰি ৰিভিউ কৰিব পাৰে, আমি সেইটো ডাঙৰ কথা নহয়, পিছত হ'ব। এতিয়াতো নাই, সেইটো মোৰ লেভেলত হোৱা নাই। কোনোবা লেভেলত যদি হৈছে মই ক'ব নোৱাৰোঁ। মুঠতে UPPL-এ চৰকাৰ চলাব জানা নাই বা পাৰা নাই, যাৰ ফলত আজি BJP-ৰ বহুত কৰ্মীসকলে আমাৰ দলত সোমাই আছে। UPPL-এ BJP-ক ভাল ব্যৱহাৰ কৰি পেলাই চৰকাৰ চলাব পৰা নাই, কথা সেইটোৱে। মই নাভাবোঁ। মুঠতে এতিয়া কথাটো হ'ল আমাৰ আগন্তুক মানে MP ইলেকশ্যন আহি আছে 2024-ত। ইয়াৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু আমাৰ অহাকালি CWC মিটিং হ'ব, তাতে বহুত গুৰুত্বপূৰ্ণ আলোচনা হ'ব। সেইটো আপোনালোকে গম পাব। কেণ্ডিডেট মাৰ্চত, ফেব্ৰুৱাৰী বা মাৰ্চত ডিক্লেয়াৰ দিব, এতিয়া নহয়। সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। কি কেছত হৈছে সেইটো তদন্ত নিশ্চয় হ'ব। এতিয়া কোৱাটো খুব আমি কোৱাটো ঠিক নহ'ব, সেইটো তদন্ত কৰিবলৈ ওলাব পুলিচে। এই কথাটো কৈছোঁ মই, মোৰ লগত এনেকুৱা যোগাযোগ হোৱা নাই। হয়তো দলৰ কোনোবা নেতা কৰ্মীসকলৰ লগত যোগাযোগ কৰিব পাৰে, কিন্তু মোৰ লগত এনেকুৱা ডাইৰেক্ট হোৱা নাই এতিয়ালৈকে। থেংক ইউ।